আপোনালোকৰ মাজত মানে আজি এটা মন্তব্য লৈছোঁ, আপোনালোকে হয় নে নহয় ক'বচোন। আমি মানে কি কৰোঁ বহি লওঁ চাঙতলিতে আমি মানে কি কৰোঁ গম পাইছে না, আমি মানে চবেই চৰকাৰী চাকৰি বিচাৰি থাকোঁ নে নাতকৈ কৈছোঁ। চৰকাৰী চাকৰি ইদিনাখনে পৰীক্ষা দিবৰ কাৰণে কিমান দূৰত গেল, কিন্তু আমি চলটো জন্ম পালি চবে যেতিয়া 3 বছৰ 4 বছৰ হ'ব তেতিয়া আমি কি কৰোঁ, আমাৰ চলটো প্ৰাইভেট, কিন্তু আমি কামটো বিচাৰি থাকোঁ চৰকাৰীভাৱে, কিন্তু আমি চলটো পঢ়াও কিন্তু প্ৰাইভেট কৰি, কামটোতো আমি প্ৰাইভেটকৈ কৰিব পাৰোঁ। আমাৰ ঠাণ্ডাগিলা কেনে দেখছে নে গাইছ, আৰু মই ভিডিঅ' কৰিব আলি চৰে চালৰ পাৰাই মানুহ চব মোৰ পিছে নাৰে তাৰমানে মানুহটো পিছে নাৰে, চৰেও পিছ নাৰে। এতিয়া পিছে যি নহওক মন্তব্যটো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে ছাপোৰ্ট কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'কেইটাত আপোনালোকে লাইক মাৰে না, লাইকটো দি থৈ যাব, কমেণ্টবিলাক দিব, লাইকটো দিব। আছোঁ এতিয়া তেনেহ'লে দে।